বিশ্বনাথৰ পেটুলিবাৰীত ভূমি দখল। ভূমি দখলক কেন্দ্ৰ কৰি 4গৰাকীক আক্ৰমণ। আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগী। বিশ্বনাথত এইবাৰ ভূমাফিয়াৰ নেতৃত্বত একাংশ সন্দেহজনক ব্যক্তিয়ে মাটি দখলৰ চেষ্টা চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। 4গৰাকীকৈ লোকক আক্ৰমণ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বনাথত। এই ঘটনাৰ সংঘটিত হৈছে বিশ্বনাথৰ পেটুলিবাৰী। আনৰ ম্যাদী মাটিৰ গ্ৰাহকক দেখুৱাই দখল কৰাৰ চেষ্টা চলাইছে একাংশ ভূমাফিয়াই। অভিযোগ অনুসৰি বিশ্বনাথৰ পেটুলিবাৰীৰ বিকাশ নাৰ্চাৰী আৰু খাইৰ উপাধিৰ দুটাকৈ মাটি দালালে দিব্যজ্যোতি দাস আৰু দেৱজিৎ দাস নামৰ দুই ভাতৃৰ পেটুলিবাৰীত থকা মাটি দখল কৰিবলৈ কেইজনমান লোকক লৈ আহে। তেওঁলোকে ফাৰ্মৰ কাষত জেওৰা দিবলৈ ধৰোঁতেই দুই ভাতৃৰ লগত প্ৰথম অৱস্থাত বাক বিতণ্ডাৰ সূত্ৰপাত ঘটে। ইয়াৰ ঠিক আধা ঘণ্টামানৰ পাছতেই 25জনীয়া এটা দলে ফাৰ্মখনলৈ হাতে হাতে লাঠি জোং লৈ আহে আৰু আক্ৰমণ চলায়। এই আক্ৰমণত দিব্যজ্যোতি দাসৰ লগতে দেৱজিৎ দাস, ৰিণ্টু দাস আৰু ৰঞ্জিত কুমাৰ দাসৰ আঘাতপ্ৰাপ্ত হয়। ইফালে দাসৰ ভাতৃয়ে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাতে ঘটনাৰ সন্দৰ্ভত ভূমাফিয়াৰ বিকাশ নাৰ্চাৰী আৰু খাইৰৰ লগতে 25জনীয়া দলটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। ঘটনাটো এনেকুৱা হৈছিলে, কালি আমাৰ এখন ফাৰ্ম আছে পেটুলিবাৰী ফাৰ্ম, আমাৰ ব্ৰইলাৰ খেতি আমি তাৰপিছত খেতি কৰোঁ, আলু সৰিয়হ এইবোৰ খেতি কৰোঁ। তাৰ নেমু গছৰ হেৰি আছে ধৰক, তেনেকৈ আমাৰ 13 বিঘা মাটি এটা আছে, তাতে আমি খেতি কৰি থাকোঁ। সেই আমাৰ আজু ককাহঁতে ধান খেতি কৰিছিলে। তাৰপিছত আমি এতিয়া তাত ওখ মাটি বাম মাটি হোৱাৰ কাৰণে আমি ফাৰ্ম খুলি পেলাই এইবিলাক খেতি কৰোঁ। আমি আজি কৰি আছোঁ বহুত বছৰৰ পৰা। লকডাউনৰ পৰা আমাৰ ককাহঁত অকণ আঁতৰি গ'ল, আমিকেইটাই মানে ককাহঁত বুঢ়া হ'ল যে, আমিকেইটাই ল'ৰাকেইটাই আমি আগ ধৰি পেলাই এইখিনি কৰি আছোঁ। আৰু কৰি থাকোঁতে কালি সন্ধিয়া কেছটো কি হ'ল, তেওঁলোকে কেইজনমানে ৰাতিপুৱাৰ পৰা বেৰা মাৰিছে। বিকাশ নাৰ্জাৰীৰ তত্বাৱধানত হৈছে বুলি গম পাইছোঁ। খায়েৰ তেওঁ এজন দালাল হয়, সঁচা কথা ক'বলৈ গ'লে। তেওঁ তাত একো হেৰি নাই, আপোনালোকে তেওঁ কোনো হেৰি নাই, তেওঁ অকল মাটি দালাল। তেওঁ ইয়াৰ নহয়, সাধৰ পৰা নিজৰ। জেওৰাটো ক'ত মাৰিছে? জেওৰাটো আমাৰ মাটিত। তাৰপিছত মাটি মাৰিছে জেওৰাটো। আমাৰ সন্ধিয়া দাদা গৈ পাইছে, গৈ পেলাই দেখিছে যে আমাৰ মাটিত জেওৰা মাৰি আছে। গৈ পেলাই দাদাই গৈ পেলাই সিহঁতক উঠাৰ পিছত তেওঁলোকে মানে দাদাক দম দিছে, ঠেলাঠেলি কৰিছে। দাদাক এনেকৈ গতি কৰে। দাদাই লগে লগে মোক ফোন কৰিলে। কিমান মানুহ আছিলে? প্ৰথম তেওঁলোকৰ 4জনমান আছিলে। 4জন আহোঁতে তেওঁলোকে যেতিয়া হেৰি কৰিছিলোঁ, ঠেলাঠেলি কৰিছিলে, তেতিয়াহ'লে তেওঁলোকেও মান্তি হৈছিলে যে আমাৰ এইখিনি ভুল হ'ল। তেওঁলোকে কৈ পেলাই প্ৰথমতে দালালজন পলাই গুচি গ'ল। দখল কৰিবলৈ আহিছিলে। এজনকে চিনি পাওঁ, বাকীখিনি কিন্তু আজিলৈকে আমি দেখা নাই তাত। আৰু তেওঁ সেইখিনি জেগাৰ মানুহো নহয়। তাৰপিছত কি হ'ল? তাৰপিছত তেওঁ যোনজন দালালজন পলাই দিলে। তাৰপিছত খায়েৰ বোলা যোনজন আহিছে, তেওঁ দাদাক গটা মাৰি দিলে, জেওৰা উঠাই দিলে। তই জেওৰা কিয় উঠাই দিলি? সেইবুলি জেওৰা উঠাই দাদাক গটা মাৰি দিয়া দেখি ময়ো গ'লোঁ। ময়ো গৈ পেলাই গটা মাৰি পেলাই দিলোঁ তাক। তাৰপিছত সেইটো কৰি দিয়াৰ পিছত গাঁৱৰ ওচৰৰ মানুহ আছিলে। কেতিয়া ঘটনা এইটো? যোৱাকালি 5টামান বজাত সন্ধিয়া। হয়। তাৰপিছত গাঁৱৰ মানুহখিনি গোট খাই পেলাই চবকে কাজিয়াটো ভঙাই পেলাই আমি ঘৰা-ঘৰি আহিব ল'লোঁ। ঘৰা-ঘৰি আহিব লওঁতে তেওঁলোকে ফোন কৰিছে যে এসোপা ল'ৰাই দেখিছোঁ বাইক লৈ আহিছে, আৰু বাইক লৈ হাতত বাঁহ কিবা লাঠি মানে কিবা কিবি ধৰি লৈ আহিছে। আৰু হয়, মানে তেতিয়া আপোনাৰ 5:30মান বাজিছে। আৰু তাৰপিছত ইহঁতে আহি পেলাই পিছপিনৰ পৰা মানে অকল বাইকৰ পৰা নামিছে, বাইক পেলাইছে আৰু মোক মাৰিবলৈ আহিছে। মোৰ কাণটো কাটি গৈছে, এইখিনিতে 8টা চিলাই পৰিছে। পুৰা মোক মাৰিছে মানে মই ফটককৈ পৰি গ'লোঁ। মোক কিহে মাৰিলে মানে এসোপা ল'ৰা আহিছে আপোনাৰ জাক পাতি, এসোপা ল'ৰা আহি ফটককৈ মাৰিলে। মোৰ চকুৰ এনেকৈ পৰিছেতো, মই অকণ মানে হেৰি হৈ গৈ পৰি গ'লোঁ তাত। তাৰপিছত পিছত উঠি তেওঁলোকে দাদাক পিটি আছে দেখিছোঁ। কাজিয়াটো কিহৰ কাৰণে লাগিছে বুলি ভাবিছে? কাজিয়াটো লাগিছে মানে জেওৰাখন উঠাই দিলোঁ যে, জেওৰাখন উঠাই দিয়াৰ পিছত তেওঁলোকৰ মাটি কাৰোবাৰ মাটি আছিলে? কাৰো মাটি নাই, আমাৰে মাটি। কিহৰ জেওৰা মাৰিবলৈ গৈছিল? তেওঁলোকে কি সাহসত কি হেৰিত তেওঁলোকে গৈছে সেইটো আমি ধৰিব পৰা নাই। তেওঁলোকক কালি সেইটোকে ক'লোঁ, যেতিয়া দালালজনক আমি ধৰিলোঁ, গৈ পেলাই আপোনালোকে কি সাহসত কেনে জেওৰা মাৰিব আহিলে? দালালজনৰ নাম কি? দালালজনৰ নাম বিকাশ নাৰ্জাৰী আৰু খায়েৰ। সেই দুজন যেতিয়াই ধৰিলোঁ তেওঁলোকে পলাই দিলে। বিকাশ নাৰ্জাৰীজন লগে লগে বাইক উলিয়ালে আৰু পলাই দিলে। আজি থানাত এজাহাৰ দিছোঁ। এজন নহয়, আমি আচলতে 4জন আছিলোঁ। 4জনে আঘাতপ্ৰাপ্ত হৈছোঁ। খুৰা আৰু মোৰ ভাইটি কমকৈ আঘাতপ্ৰাপ্ত হৈছে।
মই আৰু মোৰ ভাইটি বেছিকৈ আঘাতপ্ৰাপ্ত হৈছোঁ। আচলতে কথাটো আছিল কি আমি ইয়াত হোলীত ব্যস্ত সকলো, গতিকে সেইটো সুযোগ লৈছে তেওঁলোকে তাত মৰাৰ কাৰণে। সুযোগ লৈছে তাত খায়েৰ বোলা মানুহজন আৰু কি হয়তো আমি কালি গৈহে নামটো গম পাইছোঁ, তেখেতৰ নাম খায়েৰ বুলি। আমিতো আগতে তেখেতক তাত দেখাও নাই। আৰু বিকাশ নাৰ্জাৰী বুলি মানুহ এজনে তাত জেওৰা মাৰি আছে। মই গৈ সুধিলোঁ কিয় জেওৰা মাৰিছে, আমাৰ মাটিত কিয় জেওৰা মাৰিছে? কৈছে এইখন মোৰ মাটি, মোৰ ঘৰ। তো তোৰ ঘৰ কোনটো? কৈছে এইটো। তো তোৰ ঘৰ ক'ত ইয়াত? কৈছে মোৰ ঘৰ ইয়াতেই। তেওঁলোকে নকয়। তাৰপিছত তেনেকুৱা ধৰণৰ কথা মই ক'লোঁ ওলা, নিজৰ মাটিত কিয় মাৰিব দিম বেলেগ সন্দেহযুক্ত। ওলাই ইয়াৰ পৰা মাটিত গতিয়াই তেখেতক উলিয়াই দিলোঁ। ভাইটিক মাতিলোঁ। ভাইটিক মাতাৰ মোৰ লগত গতিয়াগতি কৰিছে। মই ভাইটিক মাতিলোঁ, ভাইটিক গ'ল আৰু লগে লগে আমি জেওৰাখিনি ভাঙি পেলাই দিলোঁ। পেলাই দিয়াৰ পিছত তেওঁ আমাৰ লগত গতিয়াই ব'ল, তাৰপিছত কথা পাতিলোঁ, থানাতো কথা পাতিলোঁ, লৈ যাওঁ বুলি ক'লে। ব'ল থানালৈ লৈ ব'ল বুলি তেখেতক ধৰোঁতে তেখেতৰ লগত আমাৰ গতাগতি হ'ল। গতাগতি হোৱাৰ পিছত তেওঁ মাতি দিলে। 10 মিনিটৰ ভিতৰত আমি যেতিয়া সেইখিনি চিজিল কৰি আছোঁ মাটি জেগাটো, 10 মিনিটৰ ভিতৰত 25জনমান মানুহ গৈছে তালৈ। 25জনমান মানুহ গৈছে। 25জনমান মানুহ, কিন্তু আমাৰ ক'ৰ মানুহ? মানুহখিনি ক'ৰ মানুহ কমপ্লিট আমি নাজানো। বলডুঙাৰ বুলি শুনিছোঁ। তাৰ পৰা 4-5 কিলোমিটাৰ 6 কিলোমিটাৰ আঁতৰৰ মানুহ। সেইখিনি তেওঁলোকৰ মাটিৰ লগত কোনো মানে হেৰি নাই, লিংক নাই তেওঁলোকৰ। তেওঁলোক গৈছে, যোৱাৰ লগে লগে আমি হেৰি কৰিলোঁ তেওঁলোকক। কিন্তু আমি সেইটো জেগাৰ পৰা কেনেকৈ পলাই দিম? আচলতে আমাৰ আচলতে বাঁহ চাহটো আমাৰ আছিলে তাত। আমি চিজিল কৰি আমি ঘৰলৈ আহিব ওলাইছোঁ। তেওঁলোকে অস্ত্ৰ লৈ গৈছে। অস্ত্ৰ লৈ গৈ পিছফালৰ পৰা খেদি গ'ল। আমাৰ হাতত তেতিয়া একো অস্ত্ৰ নাই। খেদি গৈছে, খেদি গৈ মাৰপিট কৰিছে। মাৰপিট কৰোঁতে আমাৰ ভাইটিক তেতিয়া মাৰিলে, কাণত মাৰিলে। কিহেদি মাৰিলে সি পৰি গ'ল নাজানো। তেতিয়া খুৰাক মাৰিব ধৰিছে, আমি খুৰাক বচাব গৈছোঁ। তেনেকুৱা হতাহতি কৰিছে, মাৰিছে। আমাৰ ভাইটিক, মোৰ সৰু ভাইটিটোক মাৰিব ধৰিছে। তেতিয়া তাৰ জেকেট এটা কাঢ়ি লৈ গৈছে, কাঢ়ি পেলাই লৈ গ'ল। হেলমেট এটা নাই আমাৰ তাৰপৰা। তেওঁলোকে মোবাইল ফোন এটা তাতে পেলাই থৈ গৈছে। মোবাইল ফোনটো আমি আৰক্ষী হাতত জমা দিছোঁ আৰু মোবাইল ফোনটো দি চব পাব। তেওঁলোকে কোন আহিছিল কি নাই। তেওঁলোক ভূ মাফিয়া নেকি? এতিয়া সেই খায়েৰ বোলাজনটো ভূ মাফিয়া, আৰু বাকী তেওঁলোকৰ লগত কেনেকৈ ইমান মানুহ আনিলে, কি হ'ল সেইখিনি কথা আমি মানে আপোনালোকৰ ম্যাদী পতাৰ মাটি? হয়, আমাৰ তাতে আমাৰ ম্যাদী পতাৰ মাটি আছে আৰু আমাৰ তাৰপৰা পূৰ্বপুৰুষৰ মাটি আগৰ পৰা খেতি কৰি থকা মানুহ তেওঁলোকে দখল কৰিব গৈছে। পূৰ্বপুৰুষৰ খেতি কৰি থকা, আজি সেয়া খেতি কৰা চাগে আমাৰ দেউতাৰো আগৰ আজু ককাহঁতৰ দিনৰ মাটি। এতিয়াৰ মাটি নহয়, সেইখিনি মাটিত তেওঁলোকে দখল কৰিব গৈছে। অলৰেডি অলপ মাটি দখল কৰিছে। এই লকডাউনৰ সময় অলপ আগতে অলপ মাটি তেওঁলোকে দখল কৰিছে। এতিয়া দখল কৰি তাতে দেখিব আপোনাৰ নতুন ঘৰ মানে পুৰণা টিং, ডাঙৰ কলগছ। এমাহৰ ভিতৰত আমি মাটি নাযাওঁতেই তেনেকুৱা কৰিছে। তেতিয়া আমি কি কৰিলোঁ, তাত ফাৰ্ম বনালোঁ যে নহয় আমাৰ মাটি আৰু লৈ যাব, তাত ফাৰ্ম বনালোঁ। আচলতে নহ'লে আমি যদি তাত নাথাকিলোহেঁতেন আমাৰ গোটেই মাটিখিনি তেওঁলোকে কাঢ়ি ল'লেহেঁতেন। আৰু এতিয়াও তাত উপদ্ৰৱ চলি থাকে। আমাৰ ফাৰ্ম বনাইছোঁহে, আমি ফাৰ্মত খেতি বাতি ৰাখিব নোৱাৰোঁ। তাত আপোনাৰ ছাগলী গৰু সোমোৱাই উপদ্ৰৱ কৰি গোটেই একো নাবাচে তাত খাবলৈ আমাৰ তাৰপৰা একো নাপাওঁ। কিন্তু আমি ফাৰ্মখন খুলি ৰাখিছোঁ যাতে আমাৰ মাটিখিনি হেৰি কৰিব, আমি মাটি যাতে ৰক্ষা, আমি এতিয়া মানে নিজৰ মাটি নিজেই তাত ৰক্ষা কৰিবলগীয়া হৈছে আৰু থানাত এজাহাৰ দিয়া হৈছে। হয়, বিশ্বনাথৰ পৰা ৰূপজ্যোতি শইকীয়াৰ সহযোগত নিউজ এক্সপোৰ্ট মাছমি নিউজ।